নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ডিব্ৰুগড়ৰ দিহিং নামৰ এখন হোটেললৈ। আৰু এইখন হোটেল অৱস্থিত হয়, এইখন দেখিছে, এইখন হৈছে চৌকিডিং খেলপথাৰখন হয়। আৰু খেলপথাৰৰ ঠিক অপজিটত। আৰু এইফালে আপোনালোকে যাব পাৰিব, আপোনাৰ চৌকিডিং চাৰিআলি আছে। এইফালে মানে ডিব্ৰুগড় মাৰ্কেট, ডিব্ৰুগড় বজাৰ যিখন মেইন মাৰ্কেট, তালৈ আপোনালোকে যাব পাৰিব। আৰু ইয়াৰ যিটো অপজিটত এইফালে আপোনালোকে যাব পাৰিব মিলন নগৰ, খনিকৰ পাৰ্ক। এনেকৈ আপোনালোকে এইফালে মানে বাইপাছ আপোনালোকে পাই যাব, ডিব্ৰুগড় বাইপাছটো এইফালে আপুনি পাই যাব। আৰু এই দিহিং নামৰ হোটেলখন আছে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। মই আপোনালোকক দেখাই দিম। এইটো হৈছে তাৰ গলিটো হৈছে, ষ্টেপেদি আপোনালোকে উঠি যাব লাগিব। আৰু এইখন হৈছে দিহিং নামৰ এই হোটেলখন। আৰু ঠিক দেৰি নকৰি মই আপোনালোকক আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আৰু এইখনে হৈছে এই চৌকিডিং খেলপথাৰখন হয়। মই আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা দেখাই দিছোঁ। এইটো দেখিছে, এইটোৱে ৰাস্তাটো হৈছে। তাতে আকৌ আজি পূজাৰ বতৰ, আজি হৈছে নৱমী। চ' নৱমীৰ দিনাখন মই এনেকৈয়ে বাহিৰলৈ অলপ ওলাই আহিলোঁ। ওলাই আহি এই ডিব্ৰুগড় দিহিং নামৰ এই হোটেলখনত এসাঁজ খাবৰ কাৰণে আহিলোঁ। চ' আপোনালোকক মই দেখাই যাম। ইয়াৰ ভিতৰৰ অংশটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া হৈছে ভিতৰৰ অংশটো, খুব ভিৰ হৈ আছে। যিহেতু আজি দুৰ্গা পূজা, তাতে নৱমীৰ দিন হয়, মানে পূজাৰ একেবাৰে শেষৰটো দিন। আৰু এই হোটেলখনত বহুত ভিৰ হৈ আছে। আৰু আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ তেওঁলোকে চকী টেবুলবিলাক তেওঁলোকে ৰাখিছে। ধুনীয়াকৈ আহল বহল ঠাই হয়, আপোনালোকে ধুনীয়াকৈ খাদ্য আপোনালোকে এনজয় কৰিব পাৰিব ইয়াতে। দেখিছে কিমান ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। আৰু ইয়াতে এতিয়া মই আপোনালোকৰ মেনুখনৰ সৈতে চিনাকি কৰি দিম। এইখন হৈছে দিহিং। দিহিং নামটো হৈছে দিহিং। ইয়াত লিখা আছে অসমীয়া এসাঁজ সুস্বাদ্য থলুৱা খাদ্য জুতি লগ। এয়া আপোনালোকে ইয়াৰ প্ৰাইচবিলাক চাই যাব। আৰু ইয়াৰ যিমানবিলাক আইটেমছ আছে মেনুখনত, যি মানে খাদ্য উপভোগ কৰিব পাৰিব, সেইবিলাক আপোনালোকে চাই যাব। আৰু মেনুখন যথেষ্ট ডাঙৰ নহয়, একেবাৰে সৰু মেনু। ইয়াতে আপোনাৰ ফিছ, মটন, চিকেন সকলোবিলাক আপোনালোকে পাই যাব। তাৰ উপৰি আপোনালোকে ইয়াত এটা স্পেচিয়েল থালি আছে 160 ৰুপিজৰ, মই সেইটোৱে লৈছোঁ। আৰু প্লাছ মই পৰ্ক ড্ৰাই ফ্ৰাইটো লৈছোঁ। চ' আপোনালোকে উপভোগ কৰিব পাব আজিৰ ভেজ থালিখন। এয়া হৈছে ভেজ থালি। আৰু ভেজ থালিখনত আছে আপোনালোকৰ কেইবাটাও আইটেম আছে। আপোনালোকে দেখিছে আইটেমবিলাক। এয়া প্ৰথমতে ভাত আৰু এয়া বেঙেনা ফ্ৰাই হয়। তাৰপিছত আছে এয়া আলু পিটিকা, কাঁহৰ বাতিত, কাঁহৰ থালিত তেওঁলোকে দিছে। এয়া হৈছে চালাড, যিটো গাজৰ, তিয়ঁহ এনেকৈ চালাডটো দিছে। এয়া জাতিলাও আৰু আলুৰ চব্জি হয়। আৰু এয়া হৈছে পায়স। পায়সটো মানে ডেজাৰ্ট হিচাপে আপোনালোকক খাবৰ কাৰণে দিছে। আৰু এয়া হৈছে বন্ধাকবি আলু ভাজি, এয়া হৈছে চানা দালি, আৰু এয়া হৈছে মচুৰ দাল। আৰু এইফালে মই আপোনাক দেখাবলৈ গৈ আছোঁ, এয়া হৈছে পৰ্ক ড্ৰাই ফ্ৰাই 160 ৰুপিজত। মানে দেখিছে কিমান ডাঙৰ এটা থালি তেওঁলোকে দিছে। এয়া হৈছে পানী টেঙা, চাটনি, আচাৰ তেওঁলোকে দিছে। আৰু এয়া পাপৰ। চ' পাপৰটো একেবাৰে শেষত তেওঁলোকে দিছে। চ' এয়া মই এতিয়া খাবলৈ আৰম্ভ কৰিছোঁ। যে তেওঁলোকে কাঁহৰ কাঁহী আৰু কাঁহৰ বাতিত তেওঁলোকে খাদ্য যোগান ধৰিছে। আৰু এইটো মানে এই ছিষ্টেমটো বহুত ভাল লাগিছে। ইয়াৰ যিটো মানে তেওঁলোকে খাদ্য দিয়াৰ মানে যিটো তেওঁলোকে কাঁহৰ থালি, কাঁহৰ বাতি তেওঁলোকে ইউজ কৰিছে। আৰু এয়া হৈছে আপোনাৰ ক্ৰিস্পি যিটো বেঙেন ফ্ৰাই, মানে বেঙেনা ফ্ৰাই। আৰু দেখিছে ভাতটো মই যেতিয়া চাইছোঁ, ভাতটো কিন্তু মানে ষ্টিকি ভাত হয়। মানে ভাতটো খাবৰ কাৰণে যিহেতু ভালেই লাগিব। এয়া ভাত মই খাবৰ কাৰণে আৰম্ভ কৰিছোঁ। চ' সকলোবিলাক খাদ্য মই ধুনীয়াকৈ উপভোগ কৰিলোঁ। ইয়াত যিমানবিলাক আলু পিটিকা, বন্ধাকবি আলুৰ চব্জি, তাৰপিছত আকৌ আপোনালোকৰ জাতিলাও আৰু আলুৰ যিটো চব্জি, খাবলৈ যথেষ্টখিনি সোৱাদ হৈছে। বহুত ভাল লাগিলে খাবৰ কাৰণে। আৰু আপোনালোকে বাৰু নৱমীৰ দিনা ক'ত আপোনালোকে খাদ্য উপভোগ কৰিলে আৰু কেনেকৈ আপোনালোকে পূজাৰ এনজয় কৰিলে, মানে উপভোগ কৰিলে, আপোনালোকে কিন্তু এই কমেণ্টত জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, মই দিহিং নামৰ এই হোটেলখনত খাদ্য উপভোগ কৰিলোঁ। আৰু আপোনালোকে যিহেতু দেখিছে কিমান ভিৰ হোটেলখনত, আৰু নিট এণ্ড ক্লিন, আৰু কিমান হাইজিন তেওঁলোকে মেইনটেইন কৰিছে। আৰু আপোনালোকক যিহেতু মই মেনুখন দেখালোঁ, মেনুখনৰ আপোনালোকে প্ৰাইচবিলাক চাই যাব ধুনীয়াকৈ। আৰু যদি এসাঁজ আপোনালোকৰ খাবলৈ ইচ্ছা আছে, তেন্তে আপোনালোকে ডিব্ৰুগড়ৰ দিহিং নামৰ এই হোটেলখনত আহিব পাৰিব। আৰু ইয়াতে আৰু এটা বস্তু মই ভাল দেখিছোঁ, যে দালিখিনি বইল আছে। তাৰপিছত আপোনাৰ চানা দালি যিটো, সেইটো বইলে হয়। মানে তেওঁলোকে বইল দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু বইল হয় যদিও মানে খাবৰ কাৰণে যথেষ্ট সোৱাদ। আলু পিটিকাৰ পৰা আদি কৰি সকলোবিলাক খাদ্য মোৰ খাবৰ কাৰণে বহুত ভাল লাগিল। আৰু গাহৰি যিটো ফ্ৰাই আছিলে, ড্ৰাই ফ্ৰাই, সেইটো মজা লাগিলে, বঢ়িয়া লাগিলে। মানে কেপচিকাম, যিটো গ্ৰীণ কেপচিকাম, সেইটো তেওঁলোকে দিছে। আৰু অলপ মানে তেওঁলোকে চিলি, তেওঁলোকে গ্ৰীণ চিলি আৰু ৰেড চিলি তেওঁলোকে দি দিছে। গাহৰি যিটো পিচ প্ৰায় 10, 11, 12 পিচমান হ'ব। বঢ়িয়া, 160 ৰুপিজ। আৰু আপোনালোকে যদি মাছ খাব বিচাৰে, মাছো খাব পাৰিব, সৰু ডাঙৰ হওক। পানী টেঙা আৰু গ্ৰীণ চাটনি সকলোবিলাক মই ধুনীয়াকৈ উপভোগ কৰিলোঁ। আৰু মই আৰু এটা বস্তু ভাল লাগিছে, মানে খানা শেষ হৈ যোৱাৰ পিছত মই পায়সখিনিও উপভোগ কৰিলোঁ। তেওঁলোকে খিচমিচ, বাদাম আৰু কাজু তেওঁলোকে দিছে সেই পায়সখিনিত। ধুনীয়া, বঢ়িয়া লাগিলে মোৰ খাবৰ কাৰণে। চ' বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ
কিন্তু নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, হাঁহি থাকক, সুখত থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।